জুৰিয়া তেলিয়াপথাৰত গাঁওৰক্ষী বাহিনীয়ে চুলাই মদসহ আটক কৰে বেপাৰীক। হুটিৰ পাৰৰ পৰা চুলাই মদ বেপাৰী কমল বৰদলৈক আটক কৰা হয়। কমল বৰদলৈয়ে বহুদিন ধৰি চলাই আহিছিল চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়। বৃহস্পতিবাৰে তেলিয়াপথাৰ গাঁওৰক্ষী বাহিনীয়ে কমল বৰদলৈক চুলাই মদসহ আটক কৰি জুৰিয়া আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে জুৰিয়া আৰক্ষীয়ে কমল বৰদলৈক সোধা পোছা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট কোবৰা নিউজ অসম। কমল বৰদলৈ ঘৰ ক'ত? চিটিপা কি লৈ আহিছিলে? এই অলপ চুলাই মদ লৈ আছে। ক'ত গৈ আছিলে? এই তেলীয়া গাঁও কোনে কিনিব? এই ভকত বুলি কয় জগত। সি কিনিব ন? গামোৰা পিতেক জগত। এই ফেক্টৰীটো ক'ত বনাই মালটো? এইটো আমি নিজে বনাওঁ। ক'ত এইটো? চুটিৰপা ট্ৰাইবেল বেল্টত। ট্ৰাইবেল বেল্টত কেইটা ফেক্টৰী আছে চুলাই মদৰ? এই বেছি নাই, আমি কেইটামান বনাওঁ। কোনে কোনে বনাই চুলাই মদ চুটিৰপাৰত? চুটিপাত এতিয়া গোটেইবিলাকে খাই নিজে নিজে বনাই আৰু তথাপিও মানে বিক্ৰী যে কৰি আছে বাহিৰত দুজন আছে। কোন কোন? আৰু এজন আছে, কি নাম? তাৰ নামটো মই নাজানো। আপোনালোক গাঁৱৰ মানুহ আপুনি নাজানে? নাম আব্দুর রূপ, মই উত্তৰ তেলিয়াপথাৰ বিডিপি সেক্ৰেটাৰী হওঁ। এই মানুহজনে বহুদিন ধৰি এইটো কাৰবাৰ কৰি আছে। গামোৰা পিতেক জগতে এই কিনি এই ৰিজাৰ্ভত বিক্ৰী কৰে সন্ধিয়া সময়ত। আমি বহুতো মানা কৰিছোঁ, নামানে। আজি আমি আমাৰ গাঁৱৰ কেইবাজনী সদস্য গাড়ী লগাই ধৰিছোঁ। তেখেতক সোধপোছ কৰাত তেখেতৰ ঘৰ হ'ল চুটিৰপাৰ। তেখেতে ঘৰতে বোলে বনা আৰু 30-40 ঘৰ মানুহ আছে, চবেই বোলে তাতে হেৰি বনাই খাই বিক্ৰী কৰে। এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ, প্ৰশাসন আহি আছে। আমাৰ দাবী হ'ল যে প্ৰশাসনে মানে সেই ঘাটিখিনি উচ্ছেদ কৰে আৰু বন্ধ কৰে, ভৱিষ্যতেও যাতে এইবিলাক আৰু কৰিব নোৱাৰে। তেলিয়াপথাৰত আজি বহুদিন ধৰি শুনি আছোঁ যে চুলাই মদটো ইয়াত বিক্ৰী হৈ আছে। আমি বহুতো বাধা দিয়াৰ পিছতো আজিলৈকে এইটো বন্ধ হোৱা নাই। কিন্তু আমাক এনেকুৱা কোৱাৰ পিছত আমাক সিহঁতে ভালকৈ বুজাই এইটো আৰু নকৰোঁ, কিন্তু পিছত আকৌ চলিয়ে থাকে। আজি বহুত দিন ধৰি শুনি আছোঁ যে এই চুটিৰ পাৰৰ পৰা এজন মানুহে ইয়াত দি থৈ যায়। পিছত আমাৰ ভিডিঅ' পাৰ্টি আছে, ভিডিঅ' পাৰ্টিক জনালোঁ। সিহঁতে আজি লাগি পাৰি এইটো ধৰিলে। ধৰাৰ পাছত সিহঁতে কৈ আছে আৰু নকৰোঁ। থানাত খবৰ দিছে? এতিয়া থানাত খবৰ দিছোঁ, থানাৰ পৰা প্ৰশাসন আহি আছে। প্ৰশাসনে কি ব্যৱস্থা লয় আমি প্ৰশাসনৰ ওচৰত এইটো অনুৰোধ জনাম, যাতে প্ৰশাসনে এইটো ব্যৱস্থা কৰে যেন।